ৱেলকাম টু মাই চেনেল। আজি আপোনালোকলৈ লৈ আহিছোঁ একেবাৰে সহজ পদ্ধতিত বনাব পৰা আমৰ তিনিটা ৰেচিপি। আমি প্ৰথমে আমখিনি ৰেডি কৰি লওঁ। প্ৰায় 7 কেজিমান জোখৰ আম লৈছোঁ। যিহেতু এইখিনি অলপমান আচাৰ বনাম, 5 কিলো আমৰ জোখা আচাৰ বনাম আৰু জাম বনাম আৰু এগিলাচ জুচ বনাম আপোনালোকক দেখাবৰ কাৰণে। প্ৰথমে আমখিনি ধুই লৈছোঁ। ৰ'দতো দিয়া নাই, ফেনৰ তলতো ৰখা নাই, সেইবাবে এখন শুকান কাপোৰেৰে মোহাৰি লৈছোঁ। অতি সহজতে আৰু একেবাৰে সোনকালে কৰিবৰ কাৰণে এইখিনি প্ৰথমে আচাৰ বনাবৰ কাৰণে আমখিনি কাটি লৈছোঁ সৰু সৰুকৈ। যিহেতু আমখিনি ডাঙৰেই হৈ গৈছে, গতিকে গুটি নিদিয়াকৈ কাটিব লগা হৈছে। টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। যিমান পাৰোঁ সিমান বাকলিখিনি প্ৰায় ৰাখিব চেষ্টা কৰিছোঁ। যিখিনি অলপ লেতেৰা হৈ আছে সেইখিনি আঁতৰাই দিছোঁ আৰু। আমখিনি কটা হৈ গৈছে প্ৰায়। এতিয়া আমি মছলাখিনি যোগাৰ কৰি ল'ম। প্ৰথমে সৰিয়হ লৈছোঁ, ক'লা সৰিয়হখিনি ভাজি ল'ম। যিহেতু গোটেইখিনি মছলা একেলগে ভাজিলে কি হয়, মছলাখিনি সৰিয়হখিনি সোনকালে ফুটি যায়। সেইকাৰণে আগতীয়াকৈ ক'লা সৰিয়হখিনি ভাজি লৈছোঁ। তাৰপিছত এয়া লৈছোঁ অলপ ধনিয়া লৈছোঁ, তাৰপিছত চফ লৈছোঁ, অলপ আজৱাইন লৈছোঁ 1 চামুচৰ জোখা, মিঠি লৈছোঁ, আজৱাইন আৰু মিঠি মিক্স কৰি লৈছোঁ। তাৰপিছত এইখিনি অকণমান গৰম হোৱাৰ পাছতে আমি তাৰপাছত বগা সৰিয়হ 2 চামুচৰ জোখা দিম। বৰ বেছি নিদিওঁ, যিহেতু বহুত বেছি ফুটি যায় আৰু ক'লা সৰিয়হখিনি ইউজ কৰিছোঁৱেই ন। এইখিনি হালধি বা বগা সৰিয়হ এইখিনি অলপ গৰম কৰি ল'ম। বৰ বেছি গৰম কৰি ল'ব নালাগে মছলাখিনি। অলপ গৰম হোৱাৰ পাছতে নমাই থৈ দিম। অলপ ঠাণ্ডা হোৱাৰ পাছতে এইখিনি আপোনালোকে আধা খুন্দিবও পাৰে, নহ'লে মিক্সিত ফাইন পেষ্ট কৰি ল'বও পাৰে। গতিকে মই ইমান বেছি গুড়ি নকৰোঁ মছলাখিনি। বেছি গুড়ি নকৰিলে অলপ টেষ্টি হয় আচাৰখিনি। সেইকাৰণে মছলাখিনি অলপ মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। সেইখিনি অলপ গোটা গোটা হৈ থাকোঁতে ৰখাই দিছোঁ। এতিয়া আমি কাটি থোৱা আমখিনিত মছলাখিনি যোগ কৰি দিম। প্ৰথমে মছলা দি দিছোঁ। প্ৰায় 10 চামুচৰ জোখা মছলা দিছোঁ। যিহেতু আম 5 কিলো নহয় জানো, 5 কিলো আমত 10 চামুচ, ডাঙৰ চামুচে 10 চামুচ তৈয়াৰ কৰি লোৱা মছলা দি দিছোঁ। তাৰপাছত আমি কেইটামান নেমু এটা আৰু কেইটামান জলকীয়া টুকুৰা টুকুৰকৈ কাটি লৈ ইয়াত দি দিছোঁ। এইটো আমি বেলেগ একো ইউজ নকৰোঁ, সেইকাৰণে ইয়াত ভিনেগাৰ অলপ ইউজ কৰিম। কিন্তু ইয়াত নেমু কেইটামান দি দিলে কি হয়, নেমু কেইটুকুৰামান দিলে আচাৰখিনি বেয়া হোৱাৰ একেবাৰে চান্স নাথাকে। একেবাৰে এইটো চিক্ৰেট টিপছ। নেমুখিনি দিয়া হৈছে। এতিয়া আমি ইয়াত মাত্ৰ কালাৰৰ কাৰণে এইটো ইউজ কৰিছোঁ দেই। কালাৰ আহিবৰ কাৰণে ৰেড চিলি মিক্স পাউডাৰ আমি 1 চামুচৰ জোখা দি দিছোঁ। তেতিয়া ইমান বেছিও কালাৰ নালাগে ন, সেইকাৰণে বেছিও দিয়া নাই বাৰু। মিক্স পাউডাৰখিনি দি দিছোঁ। ইয়াত 5 কেজি আমত আমি ডাঙৰ চামুচেৰে 5 চামুচ নিমখ দি দিছোঁ। নিমখ পিছত হালধি দিছোঁ। ইয়াত গৰম মছলা আপুনি ইউজ কৰিব পাৰে। নিজে ভালপোৱা মছলা, যি মছলা ভাল পায় সকলোখিনি ব্যৱহাৰ কৰিব পাৰে। ইয়াত একো ধৰা বন্ধা নিয়ম নাই। মই যিকেইটা মছলা বেছি ভাল পাওঁ সেইকেইটা মছলা অলপ অলপ দি দিছোঁ। হালধি দিছোঁ 4 চামুচ। বস্তুখিনি জোখমতে হ'লে আচাৰখিনি বেছি সোৱাদ হয়। ভিনেগাৰ দি দিছোঁ। আৰু চাহ খোৱাৰ কাপেৰে 1 কাপ ভিনেগাৰ দিব পাৰে। মই ডাঙৰ চামুচে 4 চামুচমান দি দিছোঁ ভিনেগাৰ। ভিনেগাৰ নিদিলেও হয়, যিহেতু নেমু দিয়া হৈছে, কিন্তু আনি থোৱা আছে কাৰণে দি দিছোঁ আৰু ভিনেগাৰখিনি। নিমখ দিছোঁ। সকলোখিনি
মিক্স কৰি ল'ব। হাতেৰেও মিক্স কৰিব পাৰে, কিন্তু মই হেতাই মিক্স কৰিছোঁ। ইচ্ছামতে মিক্স কৰিব পাৰে। হাতেৰে চুলেও এইখিনি আচাৰ অলপো বেয়া নহয়, চিন্তা কৰিব নালাগে। এতিয়া মই ভালদৰে মিক্স কৰি লৈছোঁ। ইয়াত আপোনালোকে যদি পাৰে আপোনালোকৰ ইচ্ছামতে জলকীয়া ব্যৱহাৰ কৰিব পাৰে। ইমান বেছি জলকীয়া দিয়া নাই, যিহেতু জ্বলা আচাৰ এবাৰ বনাই থোৱা আছে। ইয়াত কম পৰিমাণে জলকীয়া ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বিচাৰিলে আৰু বেছি ব্যৱহাৰ কৰিব পাৰে। জলকীয়াটো একচুৱেলি নিজৰ ইচ্ছামতে দিব পাৰে। এতিয়া এইখিনি ভালদৰে মিক্স হৈ গৈছে। এতিয়া আচাৰখিনি ইমান এটা ধুনীয়া গোন্ধ আহিছে ন, বহুত ভাল লাগে গোন্ধটো। এতিয়া আমি এইখিনি কণ্টেইনাৰত ৰাখি থ'ম। আপোনালোকে গ্লাছৰ ল'ব পাৰে, চিচাৰৰ বৈয়ামত ৰাখিলে ভাল, কিন্তু এনেকুৱা ধৰণৰ প্লাষ্টিকৰ বৈয়ামত যদি ৰাখে ন, তেতিয়াও আচাৰ বেয়া নহয়। চিচাৰ বৈয়ামত ৰাখিলে বেছি ভাল। এইখিনি এই প্লাষ্টিকৰ কণ্টেইনাৰটো ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে ধুই ৰ'দত শুকুৱাই ল'ব। তাৰপাছত অলপ পাৰিলে ধোঁৱা দি ল'ব, কিবা নহ'লে ঘিউ চাকি জ্বলাই অলপমান ধোঁৱা দি ল'ব পাৰে। এইখিনি বৈয়ামত ভৰোৱা হৈ গৈছে। আমি প্ৰথমেই মিক্স কৰি দিয়া নাই অইলখিনি। এতিয়া বৈয়ামত ভৰাই লোৱাৰ পাছতে আমি ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ 1 লিটাৰ। আধা লিটাৰো ব্যৱহাৰ কৰিব পাৰে, একো নাই। তেলটো কম পৰিমাণে ৰাখিলে আচাৰখিনি বেয়া নহয়। নেমু দিয়াৰ বাবে ইয়াত আচাৰখিনি বেয়া হোৱাৰ কোনো চান্সেই নাথাকে। আৰু এটা কথা, আচাৰখিনি যেতিয়া বনাই হৈ যাব, আমি 7 দিনৰ কাৰণে একেবাৰে ছাঁ পৰা জেগাত ৰাখি থ'ম, ৰ'দত নিদিয়াকৈ। যেতিয়া 7 দিন হ'ব ন, 7 দিন হোৱাৰ পাছত আমি আচাৰখিনি ৰ'দত শুকুৱাই ৰাখিব পাৰিম। আচাৰ ৰেডি হৈ গ'ল। আমি এতিয়া জুচ বনাবলৈ ৰেডি হৈছোঁ। প্ৰথমে আম 2টা কাটি ল'লোঁ। কাটি লৈ সৰু সৰুকৈ মিক্সিত দি লৈছোঁ। চেনি এড কৰি দিছোঁ। পানীও দিব পাৰে, আধা গিলাচমান পানী দি 1 মিনিটমান মিক্সাৰত দি দিলে ধুনীয়া জুচ হৈ যায়। এয়া জুচ ৰেডিয়ে হৈ গৈছে। এনেদৰে বনাই খাবচোন, বহুত টেষ্টি হয়, অকণো কেমিকেল নাথাকে, খাব পাৰে। এতিয়া আমি আমৰ তৃতীয়টো ৰেচিপি বনাবলৈ লৈছোঁ, আমৰ জাম বা আমৰ চাটনি, কি বুলি ক'ব পাৰে। এইখিনি অকণমান স্পাইচি ষ্টাইলত বনাম জামখিনি, গতিকে যিটো মিক্সাৰ আছিলে একেটা বাতিতে আমি আমখিনি কাটি লৈ একেটা মিক্সি বাতিতে গ্ৰাইণ্ড কৰিম। যিহেতু জামখিনি অকণমান মছলা দিবৰ কাৰণে, এক্সট্ৰা মছলা নিদিওঁ, স্পাইচি হ'বৰ কাৰণে একেটা মিক্সাৰ বাতিতে ব্যৱহাৰ কৰিম। আৰু যিটো বাচনত আমি আচাৰখিনি গুলিছিলোঁ ন, তাতে আমি মছলাখিনি অলপ মিক্স হ'বৰ কাৰণে একেখিনি এটা বাচনতে ব্যৱহাৰ কৰিম। ইয়াতে আমি ভালদৰে মিক্সিত পিচি পেষ্ট বনাই এইটো বাচনতে বনাম। এয়া গোটেইখিনি প্ৰায় হৈ গৈছে। এতিয়া আমি গেছ অন কৰি 5 মিনিট কণ্টিনিউ হাই ফ্লেমত ৰাখিম। হাই ফ্লেমত যদি ৰখা নহয়, প্ৰথমে যেতিয়া জামৰ যিটো টেষ্ট সেইটো নোহোৱা হৈ যায়। কিছুমানত হয়, কিছুমানত নহয়। কিছুমান জামৰ দৰে নোহোৱা নহয় মানে। সেইকাৰণে 5 মিনিট পুৰা হাই ফ্লেমত ৰাখিব লাগিব। তাৰপিছত এই কাপটোৰ জোখাৰে আমি 2 কাপ চেনি দি আকৌ 10 মিনিটৰ কাৰণে আকৌ লৰাই থাকিম। 10 মিনিটৰ পাছত আচাৰ ৰেডি হৈ গৈছে। একেবাৰে ঠাণ্ডা হোৱালৈকে নাৰাখিব, তেতিয়া আচাৰখিনি একেবাৰে গোটা হৈ যাব।
গতিকে এনেদৰে অলপ গৰম হৈ থাকোঁতেই ভৰাই দিব। এইটো আগতে বনাইছিলোঁ জাম, কালি বনাইছিলোঁ। গতিকে এইখিনি দেখিছে কিমান ধুনীয়া হৈ গৈছে, জাম পেলাই দিলেও নপৰে। গতিকে এনেদৰে বনাবৰ কাৰণে এইটো টিপছ ইউজ কৰিব লাগে। প্ৰথমে 5 মিনিট হাই ফ্লেমত ৰাখিব লাগে। এতিয়া ৰেডি হৈ গৈছে, ব্ৰেডৰ ৰুটি যি হয় খাব পাৰে আপোনালোকে। আপোনালোকেও এই ৰেচিপিকেইটা বনাবলৈ চেষ্টা কৰিবচোন, একেবাৰে সহজ আৰু একেবাৰে সোনকালে হয়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল। যদি ভিডিঅ'টো ভাল পাইছে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। বাই বাই, আকৌ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে।